কিছুমান ল'ৰা আছে মই কিছুমানক কৈছোঁ দিয়ক চবেই গাত পাতি নলব চবেই গাত পাতি ল'লে কথাটো বেয়া হ'ব মানে ডিপি তাৰপিছত কভাৰ ফটো চবতে মানে ভগৱানৰ ফটো থৈ দিব কিন্তু আপুনি আপোনাক মানে কেনে আনকৈ মেছেজ কৰিব যিয়ে অসুৰ ৰাৱণ মানে নৰকাসুৰ এটা কংস এনাহান টাইপৰ মেছেজ কৰে ইমান অভদ্ৰ বাৰু কিয় যদি আপোনাৰ মানে ৱাইফ হওক বা আপোনাৰ চিষ্টাৰক যদি কোনোবা সেনেকৈ বেয়াকৈ মেছেজ কৰে তে আপোনাৰ কেনে লাগিব আপোনাৰ চিষ্টাৰকো যেতিয়া সেনেকৈ মেছেজ কৰিব তেতিয়া গম পাব আৰু সেইগিলাখনৰ ভালো নহয় সেইগিলাখনত তিৰিয়েতো আৰু মানে ছেকেণ্ড টাইম যি পলে যায় সেইগিলাখনৰে স্বভাৱ বেয়া কাৰণে সেইকাৰণে স্বভাৱগিলাখান অলপ ভাল কৰিব মানে সময় থাকোঁতে আৰু বাচি থকা দিনকেইটা মানুহৰ মনত মানে এটা বেয়া চিন্তাধাৰালৈ কিয় থাকে যেকেনে থাক কাৰণ ভালকৈ থাকবচোন মানুহ যাতে চাইডটাই ভাল বোলে দেখা পালে যাতে নকয় ই এটা অভদ্ৰ দেখা পালে যাতে কৈ ই এটা ভাল মনৰ মানুহ সেনেকৈ যাতে কয় আৰু কোনো ছোৱালী আগে আগে কোনো ল'ৰাক মেছেজ দিবা নাযায় দেই